নমস্কাৰ প্ৰিয় বন্ধুসকল, হোম ৰেমিডাইজ ইন আছামিজ নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। এই তিনিজনে ভুলতো কেতিয়াও আদা নাখাব। আৰু জানি লওঁ এই কোন তিনিজনে কেতিয়াও আদা খাব নালাগে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যদি আপোনাৰ ডায়েবেটিছ আছে আৰু হাই ব্লাড প্ৰেছাৰ আছে আৰু তাৰ বাবে আপুনি ঔষধ সেৱন কৰে, তেনেহ'লে আপুনি আদা নোখোৱাই ভাল। কাৰণ এই হাই ব্লাড প্ৰেছাৰ নাইবা ডায়েবেটিছৰ ঔষধবোৰত থকা কিছুমান উপাদান যেনে বেটা ব্লকাৰ্ছ, এণ্টিকোগুলেণ্টছ তথা ইনচুলিন আদি থাকে, যিবোৰে আদাৰ ৰসৰ লগত লগ লাগিলে এটা বেয়া মিশ্ৰণ তৈয়াৰ কৰে, যিটো আমাৰ শৰীৰৰ বাবে বেয়া হয়। আদা যদি আপুনি বেছিকৈ খায়, তেনেহ'লে আপোনাৰ ভোক লগা স্বভাৱটো কমি যাব পাৰে। গতিকে অভোকত কেতিয়াও আদা নাখাব। এনে কৰিলে আপোনাৰ খাদ্যৰ প্ৰতি ভোক নালাগিব আৰু আপুনি খাব লগা বস্তুও খাবলৈ পাহৰি যাব বা ভোক নলগাৰ কাৰণে নাখাব। সেইকাৰণে মেদবহুলতাৰ পৰা ৰক্ষা পাবলৈও বহুতে আদা খাবলৈ উপদেশ দিয়া দেখা যায়। আপোনাৰ ডায়েবেটিছ যদি আছে আৰু ইনচুলিন লয়, তেনেহ'লে কেতিয়াও আদা নাখাব। কাৰণ আদাই ইনচুলিনৰ মাত্ৰা বঢ়াই পেলায়, অৰ্থাৎ ইনচুলিনৰ স্তৰটো বৃদ্ধি কৰে, যাৰ বাবে আপোনাৰ দেহত বিভিন্ন ৰাসায়নিক বিক্ৰিয়া ঘটিব পাৰে, অৰ্থাৎ আপোনাৰ দেহৰ কাৰণে অনিষ্টদায়ক হ'ব। গতিকে এনে ধৰণৰ মানুহে কেতিয়াও আদা খাব নালাগে। আৰু ইয়াৰ বিষয়ে যদি খাবও খোজে, তেনেহ'লে ডক্তৰৰ ওচৰত গৈ পৰামৰ্শ অনুসৰিয়ে গ্ৰহণ কৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।